কিমান দিন হ'ল থকা ইয়াতে? পানী অলপ কমিছে ন? কিমান দিন হ'ল ইয়াতে? চৰকাৰৰ ফালৰ পৰা কিবা দিছে নে নাই? ত্ৰিপাল এখন দি গৈছে ন? কষ্টটো পুৰা হৈ আছে। আজি 4 চৰকাৰৰ ফালৰ পৰা কিবা দিছে নে নাই? ত্ৰিপাল এখন দি গৈছে ন? কষ্টটো পুৰা হৈ আছে। আজি 4 কমিছে চাগে ন? অলপমান কমিছে। আজি কমিছে অকমান। ইয়াতে আপোনালোকে কেইজন আছে? ইয়াতে আছে নেকি আপোনালোকে? আমি দুজনে আছো, ঘৰত থাকে এইবিলাক। বাকী আগৰ কোনোবা আছে গৰুখিনি তেওঁলোকৰে গোটেইখিনি ঘৰৰে। হেৰি আইতা হাততে দি দে লগ সৰুকৈ কিবা নামা আপোনালোকৰ আগত আছে ন? আৰু ঠিক আছে দিয়ক। ঠিক আছে, আহিছোঁ দেই। গুৱাহাটীৰ পৰা ঘূৰি এক পাক মাৰি আহিছোঁ। কেইজন আছে ইয়াতে? মানে ভিতৰত পুৰা পানী হৈ গৈছে ন? চাৰিজন আছে ন? লৈ আহা, 4জন আছে। হ'ব। চৰকাৰৰ ফালৰ পৰা কিবা দিছেনে নাই আপোনালোকক? একো দিয়া নাই? দিয়ক, আপোনালোকে তাকে খাই ল'ব। আমি নিজৰ ফালৰ পৰা যিটো পাৰিছোঁ সেইটোৱে দিছোঁ আৰু দেই। কেইজন আছে আপোনালোকে ইয়াতে? এতিয়া হয় নেকি? ঠিক আছে, পানী বটল দিছোঁ দিয়ক। তাতে দিছোঁ, তাতে 3টা আছে। আপোনালোকে খাই ল'ব দেই। এই আগতো আছে নেকি? তাতো আছে? আগতো মানে আছে। আৰু এটা দি দিবা নেকি? পানী পৰি আহিছে। পানীয়ে হৈ আছে চবতে। আজি অলপ কমিছে। এই তাতে আছে ন? আৰু মানুহ আছে, এই দোকানখনৰ কিনাৰতে আছে মানুহ। ঠিক আছে। আমি তেওঁলোকক দি এতিয়া আহিলোঁ। আন্ধাৰে হ'লগৈ আৰু আগত আছে বুলি শুনিছোঁ, তাতে অলপ দিওঁ। এইফালে দুটা দিয়ে। কিমান দিন হ'ল থকা ইয়াতে? পানী অলপ কমিছে ন? অলপ কমিছে। NGO মানুহ অহা নাই? আহিছে কিবা চাউল আৰু এটা আছে। কিমান দিন হ'ল ইয়াতে? 4-5 দিন হৈছে। খোৱা কৰিবলৈ পাইছে ন? পানী বটল অৰ্ডাৰ দি দিছোঁ। পানীটো খাই দিছোঁ। পানী বটল পাইছে? পাইছে পানী বটল? চব মানুহ ইয়াতে পানী বেছি হোৱাৰ কাৰণে
বাহিৰত মানে ঘৰ টাইপ বনাই লৈছে আৰু টেম্পৰাৰী থাকিবৰ কাৰণে। পানীয়ে পানী পৰা পোৱালিটো পোৱা নাই। কোনে পলি আছে আমি আপোনাৰ সেই জাগি ঘূৰি গোটেই দিদি আহি আছো শেষেই হ'ল মাল দিয়ক ঠিক আছে দিদি কেতিয়া ৰাস্তা দি পেলাই আমি ওলাই দিম আৰু